হাই গাইজ, মই এছমি আপোনালোক সকলোকে আজি পুনৰবাৰ মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বতৰটো দেখিছেনে কিমান ডাৱৰীয়া হয়। বৰষুণ দিয়া নাই বাৰু, বতৰটো ঠাণ্ডা কৰি আছে, সেইকাৰণে জেকেট পিন্ধি লৈছোঁ। টাউনলৈ যাওঁ, অলপ বজাৰ কৰিব লগা আছে, কিবা কিবি সৰু সুৰা চাই লওঁ কি হয়, কি লওঁ কি নলওঁ, আপোনালোককো দেখাই যাম বলক। ৰছী লগাইছা? হাই, কি নাম হয় ইয়াৰ? টিকলু। টিকলু টিকলু গৰম কৰিলে আপোনাৰ লগতে গুচি যাব। লৈ যাম, ভালে পাব। দিব নেকি? লগা আছিলে। বাকী এতিয়া আমি পালোহি গড়আলিৰ পৰা চাওঁ, ইয়াতে বোলে ভাল ফুলৰ দোকান এখন আছে। মোৰ লগৰ ৰক্তিম আহিছে, লগৰ এটা, সি কৈছে ভাল ফুলৰ দোকান এখন আছে, তাতে সোমাওঁ। ইয়াতে আছে, পাইছোঁহি অলপ আগত। এইটো ফুলবোৰ ভালেই লাগিছে, কিন্তু কি হয় মই যিটো সৰু সৰু পাত বিচাৰিছিলোঁ সেইটো নাই, ইয়াতে ডাঙৰ ডাঙৰবিলাকহে আছে গোটেইবিলাক। কেনেকুৱা? এয়া আমি এতিয়া ফেমিলি মাৰ্টত আহিলোঁ। ইয়াতে মাৰ কাৰণে চুৱেটাৰ চাব কৈছিলে মায়ে। চুৱেটাৰ চাওঁ, যদি পচন্দ হয় ল'ম। কিন্তু চুৱেটাৰবিলাক মানে মেখেলা চাদৰৰ লগত যিহেতু মাহঁতে পিন্ধিব ন, মেখেলা চাদৰ পিন্ধিব পৰা চুৱেটাৰ ইমান ভাল নাপালোৱে। এনেই বাকী সৰু সুৰা কিবা বস্তু চালোঁ আৰু। আমি যোৰহাটৰ নম্বৰ 1 ফেমিলি মাৰ্টলৈ আহিছোঁ। नंबर 1 किसने बोला? নম্বৰ 1 ফেমিলি মাৰ্ট। नंबर 1 नहीं है ये। পানী বটলবিলাক চাইছিলোঁ, বা ল'ৰাটোৱে মানে এনেকুৱাবিলাক ভাল পায়, তাকে ৰক্তিমক মই কৈ আছোঁ এবাৰ ইয়াতে আহিব লাগিব ল'বৰ কাৰণে, ভাল লাগিছে বুলি। আৰু প্লেট চাইছোঁ, এইবিলাক এনেকৈ সৰু সুৰা কেইটামান বস্তু ল'লোঁ বাৰু। আপোনালোকক এতিয়া নেদেখাওঁ আৰু, ঘৰ যাম নহয়, ঘৰ গৈ দেখামগৈ, ঘৰৰ কাৰণে লৈছোঁ। আৰু এয়া কংগ্ৰেছ ভৱনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ কাৰণে সিহঁতে বন্তি প্ৰজ্বলন কৰিছে। গোটেইখনতো নোৱাৰি ন, এই টাউনডোখৰ পাৰি আৰু এতিয়া আহিলোঁ আমি চেৰী গাৰ্ডেনলৈ, যিখন বিগ বজাৰৰ ওচৰত আছে, তালৈ আহিলোঁ। আমি চিংৰা খাম বুলি আহিছিলোঁ, কিন্তু চিংৰা নাই, এটা চিংৰা আছিল। আৰু ৰাস্তা ইটো পাৰে দেখিছিলে, ৰক্তিমৰ দাদা এজন আহিছিল আমাক লগ কৰিবৰ কাৰণে। হাই, কেলে আহিলা? লগ কৰিবলৈ। আৰু ইয়াতে গীতাৰ্থী কৰ্ণ আহিলোঁ আমি, এই ৰক্তিমৰ ভাইটি দেৱজিৎ বুলি, তাক নিবৰ কাৰণে। সি ইয়াতে গান শিকে। একদম স্কুলৰ নামটো পাহৰি গ'লোঁ কি আছিলে, তাকে নিবৰ কাৰণে আহিলোঁ। বহুত টাইম ৰখি আছোঁ আমি অহালে। আৰু গুড মৰ্ণিং গাইজ। কালি মোৰ ভিডিঅ'টো এণ্ডিং কৰা নহ'লে, কালি ইমান ভাগৰ লাগিলে, মানে বহুত খোজকাঢ়িলোঁ ন, গোটেই যোৰহাট টাউনখন খোজকাঢ়ি ঘূৰিলোঁ, ইফালৰ পৰা সিফালে গ'লোঁ। প্ৰথম বঙাল পুখুৰীৰ পৰা দহাবৰা হৈ সোমাই গড়আলি ওলাই বৰুৱা চাৰিআলি গীতাৰ্থী হৈ আহিছোঁ। তাৰপাছত আহি মেলি ইমান ভাগৰ লাগিলে, ৰাতি মই খোৱা বোৱাও নহ'ল, আহি চিধা শুইয়ে গ'লোঁ আৰু ফ্ৰেছ হৈ। আৰু এতিয়া ভাবিছোঁ মোৰ আপাৰ লিপছটো ওলাইছে, সেইকাৰণে ভাবিছোঁ এতিয়া আপাৰ লিপছ কৰোঁ। আৰু আপাৰ লিপছটো যিহেতু মই নিজেই কৰোঁ ন, সেইকাৰণে আপোনালোকক মই দেখাওঁ কেনেকৈ মই কি কৰোঁ, মোৰ যোগাৰ কেনেকুৱা, আপোনালোকো কৰিব পাৰিব। আপোনালোকে সূতা এডাল লৈ, সূতাডাল এনেকৈ এটা মূৰত এটা ছাইডে বান্ধি ল'ব পাৰে খিৰিকীত। মইতো খিৰিকীতে বান্ধি লৈছোঁ, মানে মোৰ ওচৰত গুলি সূতাটো নাই, সেইকাৰণে এতিয়া মই নৰ্মেল এটা সূতা লৈ লৈছোঁ ৰেড কালাৰৰ। আৰু এফালে এখন আইনা লৈছোঁ। আৰু চাওক আপোনালোকে মই কেনেকৈ কৰোঁ। আপোনালোকে এনেকৈ পাউডাৰ অলপ লগাই ল'ব, মই লগাই লৈছোঁ। তাৰপাছত সূতাডালত এডাল সূতা আপুনি এইটো বান্ধি থৈছে ন, এই সূতাডাল এইটো আপুনি ইয়াতে এনেকৈ অকণমান পকাই ল'ব। পকাই লৈ চাই যাওক আপোনালোকে, এই মাজৰ যিটো এইটো জেগাত এনেকৈ ধৰি তলডালে টানি দিব।
সূতা ছিগিলে দেখিছে চাফা হৈ গ'ল পাৰ্লাৰত কৰাটো ডাঙৰ কথা নহয় কিন্তু আপুনি ওলাই মেলি গৈছে ইমান এটা সৰু কামৰ কাৰণে দিগদাৰ হৈ যায় ন সেইকাৰণে মইতো এইটো ঘৰতে কৰোঁ আপাৰ লিপছটো বাকী থ্ৰেডিংটো অলপ মিলাওঁ আৰু কিন্তু একেবাৰে বহুত বেছি ওলাই গৈছে বোলে তেতিয়া মিলাব নোৱাৰোঁ নিজে কিন্তু অলপ ওলাই থাকিলে নিজেই কৰোঁ আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাওঁ যিসকলে মানে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে ময়ো যিহেতু কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ আমি প্ৰায়ভাগে কি হয় ইউটিউবত ভিডিঅ'বিলাক চাই থাকোঁ ন ভিডিঅ'বিলাক চাওঁতে চোৱা টাইমততো ঠিকেই মনত থাকে কিন্তু তাৰ এমাহ দুমাহ পাছত আকৌ যদি মনত পেলাওঁ সেইটো কথা আমাৰ মনত নপৰে বা কিবা এনেকুৱা হৈ যায় সেইকাৰণে আজিকালিতো মই লিখি যাওঁ বাৰু আজিকালি মই লিখি গৈছোঁ এনেকৈ আপোনালোকেও লিখি যাব পাৰে ইউটিউবত ভিডিঅ'বিলাক চাই কুৱেশ্যন এনচাৰবিলাক আজি মানে মই ইউটিউবত ভিডিঅ'বিলাক চাই থাকোঁতে দেখিছোঁ আছাম কম্পিটিটিভ এক্সাম বুলি কুশল শইকীয়া এটা চেনেল আছে তেওঁৰ চেনেলটোত মানে অসমৰ ইতিহাসৰ আৰম্ভণিৰ পৰা শেষলৈকে ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰি মানে পাৰ্টকৈ মানে তেওঁ ভিডিঅ'বিলাক দিছে মানে ভাল লাগিছে 10টা পাৰ্ট দিছে 1ৰ পৰা 10লৈকে 10টা পাৰ্ট দিছে মানে অসমৰ ইতিহাসটো শেষ কৰিব নোৱাৰি বাৰু পঢ়ি পিনে কিন্তু কি হয় ইম্পৰ্টেণ্ট যিবিলাক আছে তেওঁ ইম্পৰ্টেণ্টবিলাক সকলো মানে ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰিছে যে মানে আমাৰ কাৰণে বহুত সুবিধা হৈছে আপোনালোকে সকলোৱে যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে চাব পাৰে ভিডিঅ' আৰু আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে আগন্তুক পৰীক্ষাবিলাকৰ কাৰণে কিদৰে প্ৰিপেৰেশ্যন কৰি আছে কি কিতাপ পঢ়িছে বা কাৰ ভিডিঅ' চাইছে সকলোবিলাক জনাব পুনৰ নতুন এটা ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই